हेलो। कैसे आप सब लोग। कभी कभी ज़िंदगी हमको ऐसे झटका दे देते हैं ना, समझ में ही नहीं आता क्या करना है क्या नहीं करना है। लास्ट कुछ दिनों से मैंने भी वीडियो नहीं बनाई। एक्चुअली मुझे भी ज़िंदगी ने ऐसे ही झटका दे दिया था। हाउस वार्मिंग पार्टी थी कुछ दिन पहले, तो सब लोग आए, मेहमान आए, फ्रेंड्स आए, एक साथ बहुत एंजॉय किए, बहुत अच्छा लगा उस दिन। आयोजन ढेर आयोजन নমস্কাৰ বাহুত আহি আছে। চবতকে ভাল বস্তু একদম মজা বস্তু এইটো। थैंक यू, वेलकम। और नेक्स्ट डे बहुत ज़्यादा स्पेशल था। और उस दिन था वैलेंटाइंस डे। हम सब एक साथ चाय पिए, सब लोग थे और दिन स्टार्ट हो गया था बहुत अच्छे से। এইগৰাকী বৰ্মন ডাঙৰীয়ানী, প্ৰিয়তা বৰ্মন ডাঙৰীয়ানী, ৰাহুল ৰাভা, মিষ্টাৰ ৰাহুল ৰাভা। এইফালে আছে নিবিড়া। আৰু আজি আমি চেলিব্ৰেট কৰিছোঁ ভেলেণ্টাইন্স ডে। হ্যাপি ভ্যালেন্টাইন্স ডে। পুৱাই আমি ধৰিছোঁ চাহত। মুখ ধোৱাই নাই, কোনে কোনে ধোৱা নাই মুখ। सब लोग चले गए थे, पाकिज़ा थी मेरे साथ और हम लोग गए थे बाज़ार करने। बाज़ार के बाद लंच का प्रिपरेशन बहुत सही चल रहा था तब तक सब कुछ। হাউচ ৱাৰ্মিং পাৰ্টি শেষ হ'ল। এতিয়া আমি অনুৰাধাত ঘূৰি ফুৰিছোঁ চিজাৰ বিচাৰি। 1 2 5 বাহ। পাকিজাই আজি ভেলেণ্টাইন্স ডে স্পেচিয়েল খানা বনাবলৈ যোজা কৰিছে আৰু चिकन बनी है पूरा जलकिया दी पेलाई पुदीना चटनी मजा लगी आज। और तभी जब हम खाना बना रहे थे तभी ऐसा कुछ हो गया जो मतलब मैं कभी नहीं भूलूंगी। सच में बहुत डर गई थी मैं। চকুখিনি পুৰি আছে ন, সেইকাৰণে এনেকুৱা হৈছে। এইবিলাক পুৰা চুলি, এইখিনি নোম দীঘল হয় নাই জানো আকৌ। एक्चुअली क्या हुआ था, जो वो स्टोव का रेगुलेटर है ना, उससे गैस लीक हो रहा था और मेरे ऊपर जब मैंने वो ऑन किया मेरे ऊपर पूरा आग आ गई। मेरा कुछ बाल ऐसे जल गए, आँख के जो ये हैं ना आईलैशेस हैं वो जल गए, ये ऊपर ट्रिम हो गया। मतलब इतना इंजर्ड नहीं हुई पर मैं तो घबरा गई बहुत ज़्यादा। और पता है क्या, मैं हमेशा ये सपने देखती हूँ कि मतलब सिलेंडर ब्लास्ट होने का सपना मैं हमेशा देखती हूँ। और उस दिन मतलब ऐसा कुछ हो गया तो मैं थोड़ा सा डर गई। लाकिली मैं बच गई उस दिन। নৱস্মিতা বা আহিছে আইচক্ৰীম লৈ। মোৰ খবৰ ল'বলৈ আহিছে। পাকিজা হেৰি কৰিবলৈ এনেও চুলিখিনি বেয়া হৈ আছিলে, অকণমান চেপ দিবলগীয়া হ'ব নহয়। আৰু হেৰি পাকিজাই মোক এইখিনি চেলাৰী এইখিনি আইলেছখিনি কাটি কাটি দিব, অকণমান আগে আগে ট্ৰিম কৰি দিব। এতিয়া মানে জুই লাগি পেলাই কোচ খাই গ'ল ন, গোটা গোটা হৈ আছে নহয়, গোটা গোটা হৈ আছে ন। এই কাটি দিলে আকৌ বাঢ়িব চাগে, ভালকৈ কাটি দিব। खैर जो हो गया। बहुत टाइम वेस्ट कर लिया। बहुत दिन मैं बाहर नहीं गई, मतलब 1 हफ्ता। और देखते हैं क्या करना है, मतलब दीदी के साथ बाहर जाऊं या फिर मेरा मतलब बाइक वॉश करूं, तो देखते रहिए। और प्लीज़ मेरे हिंदी सुन के पूरा मत मानिए प्लीज़, क्योंकि मुझे पता है कि मेरी हिंदी बहुत ख़राब है। पर बाहर के लोग जो है, मतलब मेरे जो फ्रेंड्स हैं जो आसाम के बाहर रहते हैं, वो लोग हमेशा मुझे बोलते हैं कि आसामीज़ में जब बात करते हो समझ में तो कुछ नहीं आते हैं। चलिए थोड़ा सा कोशिश करते हैं, तो गलती हो जाते हैं कभी कभी, तो बुरा मत मानिए प्लीज़। Let me take you for a ride, dancing with the lights, our hearts beating like a drum tonight. বাৰ এতিয়া মই যাম বাৰ ওচৰত, বাৰ লগত শ্বপিং কৰিবলৈ আহি আছোঁ। আহি সুন্দৰ ৰৈ আছে ক'ৰবাত দেখা পাম চাগে। টাইটানৰ শ্ব'ৰুম ক'ত আছে, সিফালে অলপ আগত আছে। এইটো টাইটানৰ শ্ব'ৰুম হয়নে? হয়।
লগত ৰৈ আছে ইয়াত নাই জ্বলোৱা নাই এতিয়া যাম আমবাৰী ৰাখিবা ৰাখিবাই সোণৰ মানে কি অসমীয়া গহনা চাই আছে বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আছে ইয়াতে অসমীয়া গহনা কিনিবলৈ হ'লে আপোনালোক আহিব পাৰি ইয়ালৈ এয়া এড্ৰেছটো হৈছে আমবাৰীৰ প্ৰাগজ্যোতিকা এয়া চাওক বাঁহৰ মগ মানে জাৰ হয় বাঁহেৰে বনোৱা এইখিনি গোটেইখিনি বস্তু বাঁহেৰে বনোৱা মোলৈ কোনটো দিবা এতিয়া সোফা ছেট বেটৰ সেইখন বেটৰ চোফাটো লাগে দিবানে দিম এনে কেমেৰা আগত দিম নহয় একেবাৰে তই সেয়া কেমেৰাটো তাৰে চিহ্ন হয় অঁ এই সাক্ষী কিন্তু চব আপোনালোক চবেই সাক্ষী আছে এইগৰাকী মানুহে প্ৰিয়াক্ষী গগৈ তেখেতে মোক দিম বুলি কৈছে বেটৰ সোফা ছেট যদি কেনেবাকৈ নিদিয়ে নহয় হেৰিটো কিবা ইভেণ্টটো কি হয় বা দিব লগা এইটো এনেই মৰমত আকৌ ভণ্টিৰ মৰমতে মোৰ এইখন ভাল লাগিছে পিংক কালাৰৰ ৰেপাৰ হয় 1000 এখন ন এইখন ক'ত আছে লিখা এখনো 1010 1010 এতিয়া বহুত এনেকুৱা এইটোৰ মাথাটো নাই ইমান ধুনীয়া ধুনীয়াকৈ বনাই থোৱা আছে এইবোৰ কাৰোবাক গিফ্ট দিবলৈ বা ঘৰত সজাবৰ কাৰণে সৰু সৰু জাকৈ খালৈ চালনী এয়া তুমি এটা কাম কৰিবা আমাৰ সোফা ছেটৰ লগত এইটো মোক গিফ্ট দি দিবা আৰু এয়া মোৰ লগত এই চা এটা মোক দি দিছে আৰু অকণমান দাঙি দিওঁ সেইটো নহয় হেলমেটটো চা মোৰ সেইটোৱে মোৰ মূৰে লৈ থাকে নহয় সেই গধুৰ বস্তুটো ঠিক আছে যাওঁ এতিয়া আমি ওলাই বাই বাই দোকানেই বন্ধ হ'বলৈ হ'ল দোকান বন্ধই কৰি দিলে আমি ভিতৰত বন্দী হৈ গ'লো হয় এইখন হৈছে প্ৰাগজ্যোতিকা আছাম ষ্টাৰ্টআপৰ কাষতে আছে প্ৰাগজ্যোতিকা এই সোঁফালে এইখিনিত আছাম ষ্টাৰ্টআপ এইটো এতিয়া আমি যাওঁ আৰু অকণমান তলত আৰু অকণমান ইফালে আৰু অকণমান পিছলৈ বেকাকৈ ওলাইছে চিধা কওকচোন বন্ধু দিয়ক মোকে দিয়ক মই কৈছোঁ পাৰিছিলে Thank you. ধুনীয়া চাহ কেনেকুৱা লাগিছে ন মচুৰ দাবা খাই কি মজা কেনেকুৱা লাগিছে ৰাহুলে খাই